হাই বন্ধুসকল, কি খবৰ? আশা কৰোঁ তোমালোকে সকলোৱে ভালে আছে। ৱেলকাম বেক টু আৱাৰ চেনেল চাউথ পল। তো আজি আমি ধুনীয়া প্ৰকৃতি সেউজীয়া ৰাস্তাৰ মাজেৰে যাম আৰু এটা ধুনীয়া সুন্দৰ জেগালৈ। আপোনালোকে দেখিছে ইণ্ট্ৰ'ত যি ধৰণে, আৰু ইয়াৰ তিনিচুকীয়া মেইন টাউন AST বাছ ষ্টেচন। আপোনালোকে তিনিচুকীয়া আহিলে কেতিয়াবা দেখিব পাব। এইপিনেদি আপোনাৰ তিনিচুকীয়া বাছ ষ্টেচন দি সোঁফালেদি ঘূৰিয়ে নপুখুৰী ফালেদি যাব লাগে। তো লাহে এতিয়া গৈ আছোঁ এখোজ দুখোজ নহয় আৰু বাইকতে গৈ আছোঁ আৰু কি ক'ম আৰু। যিহেতু নিজৰতো বাহন নাই, লগৰো বাহনতে গৈছোঁ আৰু ধুনীয়া সুন্দৰ ৰাস্তাৰ মাজেৰে। আপোনালোকেও চাই যাওক, অনুভৱ কৰক। এনেকুৱা সুন্দৰ ধুনীয়া জেগা আছে আশে পাশে তিনিচুকীয়া, আৰু হয়তো বহুত জেগাতো আছে, কিছুমান জেগা বন্ধ হৈ গৈছে ধুনীয়া। তাৰ কাৰণে সংৰক্ষিত কৰিব লাগে প্ৰকৃতি, কি ক'ম আৰু। লাহে গৈ আছোঁ। আজিকালি দিনতো চাইকেল নচলাই বহুতে, আমি চলাওঁ, ময়োতো এতিয়াও চলাওঁ ভাই চাইকেল। নিজৰতো বাইক বাহন এইবোৰ বোলা বস্তুটো নাই। এনেকুৱা ভিৰৰ মাজত ৰাস্তাৰ মাজত চাইকেল চলোৱা মানুহ খুব কমেই পোৱা যায়। আৰু এয়া বাওঁফালে আপোনালোকৰ শুকান মাছৰ হেৰি আছে, মই দেখাবলৈ নহ'ল মানে। তিনিচুকীয়া চবতকৈ ডাঙৰ হেৰি হয় ইয়াতে, মানে শুকান মাছ পোৱা যায় আৰু তাৰ বাবে ক্ষমা কৰিব। এয়া সৰু কুকুৰ পোৱালি দেখিছে আপোনালোকে, এনেকৈ ৰাস্তাৰ মাজত আহি যায়, বেয়া লাগি যায় বহুত। এইটো ৰাস্তাৰ মাজেৰে গৈছোঁ, সেউজীয়া বননি লাহে দেখিছে, আৰম্ভণি হৈছে আৰু লাহে আৰু আৰম্ভণি হ'বগৈ। ব'লক আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো এনজয় কৰক। যিহেতু মোৰ এইকেইদিন গা বেয়া আছিলে, মই আপোনালোকক ভাল ধৰণে ভিডিঅ' দিব পৰা নাছিলোঁ। ডিফেন্সৰে হওক বা ব্লগেই হওক, যিখিনি তাৰ বাবে ক্ষমা খুজিব নহয় মানে ক্ষমা কৰিব। আজি বেমাৰ ভাল পাইছোঁ, লাহেকৈ ভিডিঅ'টোকে বনালোঁ আৰু কি কৈছোঁ কি নকৈছোঁ নিজে নাজানিছোঁ। বেমাৰ ভাল হয় মানে, ইমানো সম্পূৰ্ণভাৱে ভাল হোৱা নাই মানে। আৰু বহুতে চাগে প্ৰেক্টিচ এৰি দিছে ফিল্ডত গৈ। এইটো কিন্তু বেয়া কথা, প্ৰেক্টিচটো এৰি নিদিবা। আৰু এইফালে দেখিছে তিনিচুকীয়াৰ টিংৰা হেৰি, যিমান জাবৰ জোঁথৰ আছে চব ইয়াত পেলাই আপোনাৰ জাবৰ জোঁথৰ। আৰু ওপৰিতো দেখাব নোৱাৰোঁগৈ, যিহেতু মধ্যবিত্ত ইউটিউবাৰ বুলিয়ে ক'ম আৰু, টকা ইনকাম নহয়। যোননাকি ইনকাম কৰিম সেনেকৈ ওপৰৰ পৰা ড্ৰ'ন ভিউ দেখাম দে, আপোনালোকে যদি মৰম চেনেহ যদি দিয়ে। আমি কৈ আছিলোঁ চোৱা, ফিল্ড এতিয়া গৈছা তোমালোকে, বহুতে প্ৰেক্টিচ এৰি দিছে হয়তো। এতিয়াতো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া কৰিছে, অহা বছৰকৈ অসম পুলিচৰ ওলাব, ইয়াতো CRPF কেম্প। সেইকাৰণে হাৰ মানি নিদিবা, কামাণ্ডো ওলাব, প্ৰেক্টিচ কৰি থকা। কিবা টিপছ লাগিলে ক'বা কমেণ্টত, মই যিমানখিনি পাৰোঁ দেখাব ট্ৰাই কৰিম। কিছুমানৰ কেতিয়াবা এনেকুৱা হৈ যায় ন, চব ফালে থাকে, প্ৰেক্টিচো ভাল লাগে, তোমাৰ হেৰিও ভাল থাকে, টেলেণ্টেডো থাকে, চবতকৈ আগত থাকে, কিন্তু কিছুমানে ধোকা দি দিয়ে। মেইন কথা কি হয়, সঁচা কথা কৈছোঁ দেই, তোমালোকে যেতিয়া ইণ্টাৰভিউ দিব যোৱা, চবেই ইউটিউবত ভিডিঅ' চোৱাকৈ আমুক পাছ কৰিছে তামুক ফেইল কৰিছে। মেইন কথা তাত কেতিয়াও সেইবোৰ গুৰুত্ব নিদিবা, সেইবোৰে মানে তোমালোকৰ নাৰ্ভাছনেছটো নাইকিয়া কৰি দিয়ে। কাৰণ তোমালোকে ইমান বছৰ প্ৰেক্টিচ কৰিলা ফিল্ডখনত, ৰ'দে বৰষুণে, সেইটো তোমালোকৰ মাইণ্ডত নাহে। বেলেগৰ ভিডিঅ' চাই দিয়াকৈ আমুক ফেইল কৰিছে, সেইবোৰ তোমালোকৰ মানুহত ভয় হৈ যায়। ইণ্টাৰভিউত কেতিয়াও বেলেগৰ ভিডিঅ' নাচাবা, যিমান পাৰা নিজৰটো চাবা, নিজৰটো চাবা, আৰু সদায় এনেকৈ নিজৰ ধৰণে প্ৰেক্টিচ কৰি গৈ থাকিবা। আৰু মোৰ বিষয়ে কি ক'ম, মই প্ৰথমবাৰ অসম আৰক্ষীত দিব গ'লোঁ, হাইটত পাছ কৰিলোঁ। কি ক'ম, এক্সট্ৰা মাৰ্কছ নাছিলে, পঢ়াটো ইমান চোকা নহয় যথেষ্ট। আৰু আপোনালোকে বান্দৰ পোৱালি দেখিছে, লাহে কি মৰম লগা আৰু কি ক'ম। মানে এইটো চাইডে আহিলে আপুনি দেখিবই, তিনিচুকীয়া বৰদুবি চাইডে যদি আপুনি আহে, বান্দৰ কিছুমান থাকিলে দেখিব বুলি নহয়, মানে মেক্সিমাম 90% আপোনাৰ আশা থাকেই দেখিব বুলি। পঢ়াটো যথেষ্ট চোকা নহয়, যিমান নহওক 5 নম্বৰ কাৰণে থাকি গ'ল আৰু ৰিটেনত। আৰু ছেকেণ্ডবাৰ যেতিয়া 2100 কিমানত দিব গৈছিলোঁ, তেতিয়া হাইটৰ কাৰণে মাৰ খালোঁ আৰু মানে প'ষ্টো কম আছিলে। মানে কি ক'ম আৰু তাৰ বিষয়ে একো নকওঁ। মানে কিছুমান ক্ষেত্ৰত এনেকুৱা হয় যেনে বহুত ফাইটত পাছ কৰিছে, নেক্সটবাৰ ফেইল কৰিছে, আগৰবাৰ ফেইল কৰাখিনি এবাৰ পাছ কৰিছে, সেইটোৱে আৰু। কামাণ্ডো ইণ্টাৰভিউ দিনাখিতো বতৰৰ লগত কথা, বতৰে ডাৱৰীয়া কৰি বৰষুণ বোকা, হয়তো বহুতৰ ভাল হ'ল, বহুতৰ বেয়া হ'ল। যিখিনি ভাল হ'ল শুভেচ্ছা থাকিল, আৰু যাৰ বেয়া হ'ল মানে মন মাৰি নিদিবা, নেক্সট ইয়াৰতো ওলাবই। প্ৰেক্টিচ কৰি থকা, দেখিছেই কি ধুনীয়া সেউজীয়া বননিৰ মাজেৰে আমি তিনিচুকীয়া বৰদুবি গ'ল্ড ফিল্ড গৈছোঁ। বহুত আগতে বহুত ল'ৰা ছোৱালী আহিছিলে, আগতে পিকনিক প্লেচো আছিলে। কি হয়, মানুহবোৰে আহে, এতিয়া সেই প্লেচটো বন্ধ হৈ গ'ল। ইমান ধুনীয়া সুন্দৰ পৰিৱেশ আপোনালোকে দেখিছে, তিনিচুকীয়া বৰদুবি গ'ল্ড ফিল্ড পালোহি। মানে পিকনিক কৰি আহে, ফুৰিব আহে, মানে লেতেৰা কৰি থৈ যায়গৈ। ইমান ধুনীয়া প্ৰকৃতি নেচাৰ, মানে মানুহৰ মনটো যদি বেয়া থাকে, এনেকুৱা যদি ধুনীয়া জেগালৈ যদি যাওঁগৈ আমি ওলাই মেলি, যিখিনি হওক মনটো অলপ হ'লেও ভাল লাগে। কিন্তু এতিয়াতো বন্ধ কৰি দিলে আৰু বাগানে, কাৰণ বাগানো আছিলে ন গ'ল্ড ফিল্ডত, মানুহে লেতেৰা কৰে, হেৰি কৰে, বেয়া লাগে। এনেকুৱা বেয়া কৰিব নাপায় কেতিয়াও, মানে ইমান ধুনীয়া প্ৰকৃতি মনোমোহা। এতিয়া গৰু চৰা সেই গোহালিয়ে হৈছে, হ'লেও যেতিয়া মনটো বেয়া লাগে এনেকুৱা ধুনীয়া জেগাত ওলাই যাবা, তোমাৰ মনটো ভাল লাগিব।